আহোম যুগৰ সোণালী স্বাক্ষৰ বহন কৰি অহা ঐতিহাসিক তলাতল ঘৰক লাইট এণ্ড সাউণ্ড অৰ্থাৎ আলোক আৰু ধ্বনিৰ ব্যৱস্থাৰে পৰ্যটকৰ আকৰ্ষণস্থলীলৈ ৰূপান্তৰিত কৰা হ'ব। শুক্ৰবাৰে এই সন্দৰ্ভত ভাৰতীয় পৰ্যটন উন্নয়ন নিগমৰ পৰিচালক কাৰিকৰী বিশেষজ্ঞৰ লগতে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগৰ এটি উচ্চপদস্থ বিষয়াৰ দলে তলাতল ঘৰ পৰিদৰ্শন কৰি উক্ত আঁচনিৰ পৰিকল্পনা তৈয়াৰ কৰে। আহোম যুগৰ সোণালী স্বাক্ষৰ বহন কৰি অহা শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰক আলোক আৰু ধ্বনি ব্যৱস্থাৰে পৰ্যটনৰ আকৰ্ষণৰ থলীলৈ ৰূপান্তৰ কৰা হ'ব। শুকুৰবাৰে এই সন্দৰ্ভত ভাৰতীয় পৰ্যটন উন্নয়ন নিগমৰ মহাপ্ৰবন্ধক, ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগৰ বিষয়া আৰু কাৰিকৰী বিশেষজ্ঞৰ এটা দলে তলাতল ঘৰ পৰিদৰ্শন কৰি এই আঁচনি ৰূপায়ণৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনিৰ বিষয়ে পৰ্যালোচনা কৰাৰ লগতে ইয়াৰ স্ক্ৰিপ্ট আৰু পৰিকল্পনা যুগুত কৰে। অসমৰ কীৰ্তিচিহ্নসমূহৰ ভিতৰত প্ৰথমবাৰৰ বাবে তলাতল ঘৰত ভাৰতীয় পৰ্যটন উন্নয়ন নিগমৰ তত্বাৱধানত হ'ব লগা এই লাইট এণ্ড সাউণ্ড ব্যৱস্থাৰ জৰিয়তে গৌৰৱোজ্জ্বল 600 বছৰীয়া আহোম ৰাজত্বৰ বৰ্ণিল ইতিহাস পৰ্যটকসকলৰ আগত লেজাৰৰ সহায়ত প্ৰদৰ্শন কৰা হ'ব। ইংৰাজী, হিন্দী আৰু অসমীয়া ভাষাত ইয়াৰ পাণ্ডুলিপি তৈয়াৰ কৰিব যশস্বী নাট্যকাৰ অৰুণ শৰ্মাই। কেন্দ্ৰীয় চৰকাৰে উজনি অসমৰ পৰ্যটনৰ ক্ষেত্ৰখনৰ উন্নয়নৰ অৰ্থে গ্ৰহণ কৰা 1,60 লাখ টকাৰ এই আঁচনিখনৰ 2007 বৰ্ষৰ 8 অক্টোবৰত কেন্দ্ৰীয় মন্ত্ৰী বিজয় কৃষ্ণ সন্দিকৈয়ে শুভ উন্মোচন কৰিছিল। অসমৰ ইতিহাস ভাৰতীয় পৰ্যটন উন্নয়ন নিগম আৰু ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে ইয়াৰ বাবে বিশেষ আঁচনি হাতত লৈছে। आसाम में अभी तक तो हमने ये पहले होगा मेरे ख्याल में। स्टोरी के मुताबिक बनाना पड़ेगा जिसमें आपकी मेन जो स्टोरी है, हिस्ट्री है, वो प्राइमरी है, वो असली चीज है। टेक्नोलॉजी उसको डेवलप करेगा। Really, I'm very proud of this project. It's a very good. So that's why we are here for joint inspection to around lights and all sitting arrangement for aesthetic point of view also. প্ৰায় 1,60 লাখ টকাৰ আঁচনিৰ অধীনত তলাতল ঘৰৰ এই কাম ৰূপায়ণ কৰা হ'ব। এই আঁচনিৰ সফল ৰূপায়ণৰ বাবে বিশেষ গুৰুত্ব দিছে কেন্দ্ৰীয় মন্ত্ৰী বিজয় কৃষ্ণ সন্দিকৈয়ে। যোৱা বছৰৰ 8 অক্টোবৰত এই আঁচনিখন উন্মোচন কৰিছিল কেন্দ্ৰীয় মন্ত্ৰী সন্দিকৈয়ে। ইতিমধ্যে বিভাগীয় প্ৰতিনিধিয়ে তলাতল ঘৰ পৰিদৰ্শন কৰি আঁচনি ৰূপায়ণৰ পৰ্যালোচনা কৰিছে। লগতে বিভাগে লাইট এণ্ড সাউণ্ড ছিষ্টেমৰ বাবে পৰিকল্পনাও যুগুত কৰিছে। এই ব্যৱস্থাত ৰূপায়িত হ'ব লগা আহোম ৰাজত্বৰ বৰ্ণিল ইতিহাসৰ পাণ্ডুলিপি প্ৰস্তুত কৰিব যশস্বী নাট্যকাৰ অৰুণ শৰ্মাই। কেমেৰা পাৰ্চন লুইত চলিহাৰ সৈতে অতনু বৰা, নিউজ লাইভ শিৱসাগৰ। Rotary Club ভকেশনাল এৱাৰ্ড 2000